নমস্কাৰ এণ্ড ৱেলকাম বেক। হয়, আপোনালোকে ঠিকে দেখিছে শুনিছে যে আজি আমি কথা পাতিম যে আমি আমাৰ বডি ইণ্টিমেট বডি পাৰ্টছসমূহ কিদৰে লাইটেন ইন কালাৰ কৰিম। আৰু ইণ্টিমেট বডি পাৰ্টছ বুলি কওঁতে ইয়াতে মই নট অনলি আৱাৰ প্ৰাইভেট বডি পাৰ্টছ বাট অলছ' আমাৰ যিখিনি বহুতৰে যে ডিঙি চাৰাউণ্ডিঙত হয় ক'লা হৈ যায়, দেখিবলৈ অকণমান বেয়া দেখি, এল্ব' তাৰোপৰি আণ্ডাৰ আৰ্মছ, উৰুৰ 2 অংশ প্ৰাইভেট বডি পাৰ্টছ, তাৰপিছতে আপোনাৰ ভৰিৰ সৰু গাঁঠিৰ ওচৰত জোতা পিন্ধাৰ ফলত বা এনেকুৱা বিভিন্ন কাৰণত যেতিয়া ক'লা পৰে আৰু আমি যেতিয়া কনফিডেঞ্চটো ল' আমাৰ হৈ যায় যিকোনো ধৰণৰ ফেশ্বনেবল ড্ৰেছ या এনেকুৱা কিছুমান কথা, তো আমি এনেকুৱা কি উপায় কৰিব পাৰোঁ, ঘৰুৱা উপায় বা মাৰ্কেটত এনেকুৱা কি নতুন প্ৰডাক্ট আছে যিটো ইউজ কৰি আমি আমাৰ এই সমস্যাসমূহৰ পৰা আঁতৰত থাকিব পাৰোঁ, সেই বিষয়ে আলোচনা কৰিবৰ বাবে আজি এই ভিডিঅ'টো মই বনাইছোঁ। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু উপায়সমূহ আপোনালোকে ইউজ কৰি সুফল পাই নিশ্চয় মোক জনাব বুলি মোৰ আশা থাকিল। চ' বলক আজি আৰম্ভ কৰোঁ আমাৰ এই ভিডিঅ'টো। So first of all, এইটো আমি জানাটো খুব বেছি ইম্পৰ্টেণ্ট হয় যে আমাৰ এয়া বডি আন অংশসমূহতকৈ কিছুমান পাৰ্ট কিয় ইমান বেছি ডাৰ্ক ইন কালাৰ হয়, আমাৰ নৰ্মেল যিটো বডি কালাৰ তাৰ লগত কিয় মেটচ নকৰে, কিয় তাৰ কালাৰটো অকণমান বেছি গাঢ় হৈ যায়। এইটো হোৱাৰ কাৰণ বহুতো থাকে। তাৰ ভিতৰত এটা হৈছে যে আমি আমাৰ যেনেকৈ মুখৰ ছালখনত বহুত বেছি এক্সপ্ল'ৰেশ্যন কৰোঁ, যেনে আমি স্ক্ৰাব ইউজ কৰোঁ, স্ক্ৰাবাৰ ইউজ কৰিলে কি হয়, আমাৰ স্কিনত যিখিনি ডাৰ্ট আছে, যিখিনি মৃত কোষ আছে, সেই আটাইখিনি আঁতৰি যায়। সেইখিনি যত্ন আমি আমাৰ কেৱল মুখখনক লৈ কৰোঁ, কিন্তু আমি আমাৰ হাতত, ভৰিত বা গোটেই গাটোত আমি এই এক্সপ্ল'ৰেশ্যন কৰা বা স্ক্ৰাব ইউজ কৰা আমাৰ সময়ো নাথাকে, আমাৰ মানসিকতাও নাথাকে। আৰু তাৰ ফলত কি হয়, আমাৰ শৰীৰৰ এনেকুৱা কিছুমান অংশত এই মৃতকোষসমূহ জমা হ'ব ধৰে। আৰু ষ্টুডেণ্টসকলৰ কি হয়, বিশেষকৈ এইটো পাৰ্টত খুব বেছি ক'লা হয়। কিহৰ কাৰণে, তেওঁলোকে ক্লাছত যেতিয়া বা পঢ়ি থাকিব তেওঁলোকে এনেকৈ থাকে টেবুলত, যাৰ ফলত কি হয়, তাৰ যিখিনি ছালখিনি মৃতকোষ বহুত বেছি জমা হৈ যায় আৰু তাৰ ফলত ক'লা হৈ যায়। বহুতৰে জোতা পিন্ধোতে কি হয়, ভৰিৰ সৰু গাঁঠিটো যিখিনি হাৰ্ডিডালৰ ওপৰ যিখিনি সেইখিনি বস্তু খুব বেছি ক'লা হয় আৰু দেখিবলৈকে বেয়া লাগে। বহুতৰে আঁঠুটো হয়। তো এইখিনি পৰা আমি আঁতৰিবৰ কাৰণে আমি আচলতে ঘৰুৱাভাৱে উপায় এটা কৰিব পাৰোঁ, সেইটো হৈছে এক্সফলিয়েশ্যন। আৰু সেইটো আমি কাৰ দ্বাৰা কৰিম, সেইটো আমি কৰিম বেচনৰ দ্বাৰা। হয়, বেচন হৈছে এনেকুৱা এটা বস্তু যাৰ ছাইড এফেক্ট একো নাই, বাট তাৰ পজিটিভ পইণ্ট বহুত আছে। আপুনি যদি আপোনাৰ শৰীৰত বেচন ইউজ কৰি আছে, তেনেহ'লে আপুনি মই কওঁ আপোনাৰ ছালখন অন্য বহুততকৈ বহুত বেছি উজ্জ্বল মসৃণ হ'ব আৰু নিশ্চয় আপুনি সুফল নিজে পায়ো আছে যদিহে আপুনি বেচন ইউজ কৰিছে। আচ্ছা, তো এইটো কাৰণে আপুনি বেচন কেনেদৰে ইউজ কৰিব, সেইটো কাৰণে আপুনি বেচন ইউজ কৰিবৰ কাৰণে আপুনি ইমান বহুত ডাঙৰ কিবা চায়েন্সটো লগাব দৰকাৰ নাই। একদম সৰু কথা, আপুনি কি কৰিব, বাথৰুমত এটা সৰু টিপা এটা থৈ দিব, টেমা এটা, তাত আপুনি বেচন থ'ব। বেচনৰ লগতে আপুনি যদি ঘৰত আপোনাৰ আছে তেনেহ'লে আপুনি মুলতানী মিটি এড কৰিব পাৰে, যদি নাই বাদ দিয়ক। বেচন থ'ব, বেচনৰ লগতে আপুনি হালধি গুড়ি মিক্স কৰি থৈ দিব। তাৰপিছতে আপুনি গা ধোৱাৰ সময়ত আপুনি চাবোনৰ জেগাত হালধি আৰু বেচন মিক্স অকণমান লৈ হাতত অকণমান পানীৰ লগত মিহলি আপুনি গোটেই বডিত ঘঁহি দিব। আৰু যদি আপোনাৰ সময় থাকে তেনেহ'লে নেমু এটুকুৰা কাটি ল'ব, নেমু কাটি লৈ সেই গুড়িখিনি এনেকৈ লগাই লৈ তাৰপিছত গোটেই গাতে আপুনি এনেকৈ লাহে লাহে ঘঁহি দিব। লাহে লাহে আপোনাৰ দেহৰ এই যিখিনি ক'লা আছিলে বা আনইভেন স্কিন টোন লাহে লাহে নাইকিয়া হ'ব আৰু আপোনাৰ নৰ্মেল স্কিন টোনলৈকে আপোনাৰ গোটেই বডিৰ প্ৰত্যেকটো পাৰ্টছৰ নৰ্মেল বডি কালাৰলৈকে কনভাৰ্ট হ'ব। বাট ইট টেক্স টাইম। আপুনি বেচন ইউজ কৰিছোঁ বুলিয়ে বা হালধি ইউজ কৰিছোঁ বুলিয়ে এদিনতে যদি সুফল পাওঁ বুলি ভাবিছে তেন্তে আপোনাৰ ভুল হৈছে। কাৰণ আপোনাৰ এইখিনি হওঁতেও আপোনাৰ টাইম যেনেকৈ লাগিছিলে, লাহে লাহে হৈছিলে, ইয়াৰ পৰা আঁতৰোতে আপোনাৰ তেনেকৈ টাইম লাগিব। আৰু যিহেতু এইটো ঘৰুৱা উপায়, য'ত কোনো ধৰণৰ কেমিকেল নাই, আপুনি নৰ্মেলি নেচাৰেল বস্তুৰ পৰা আপুনি আপোনাৰ বডিত ট্ৰিটমেণ্ট কৰি আছে স্কিনত, চ' ইট টেক্স টাইম। তো আপোনাৰ ধৈৰ্য্য দৰকাৰ হ'ব। এইটো হৈছে ঘৰুৱা উপায়। তাৰপিছতে মাৰ্কেটত আজিকালি এটা নতুন প্ৰডাক্ট, নতুন মিনছ পুৰণা হৈ গ'ল অলৰেডি,
লঞ্চ হৈছে আৰু সেইটো লঞ্চ যেতিয়া হৈছিলে সেইটো বহুতে ইউজ কৰিছিলে তাৰ গুড ৰিজন বহুতে পাইছে পজিটিভ ৰিজন চবই পাইছে এতিয়া মাৰ্কেটত ঢেৰ ওলাই গ'ল তেনেকুৱা প্ৰডাক্ট বাট এইটো এতিয়াও তেনেকুৱা আছে আৰু সেইটো হৈছে এইটো আপোনালোকে এবাৰ চাই লওক নামিয়া Intimate Lighting Serum. This one is natural skincare. Yeah, kiki likha ase sabo. Safe for intimate areas. No harsh chemicals. Made from natural plant-based ingredients. মানে আপুনি যদি এইটো ইউজ কৰে আপুনি আপোনাৰ স্কিনত কিবা সাইড এফেক্ট হ'ব বুলি টেনচন লোৱাৰ কোনো কথা নাই কিহৰ কাৰণে কাৰণ ই হৈছে আপোনাৰ ইন্টিমেট বডি পাৰ্টছৰ কাৰণে বা আপোনাৰ সেনসিটিভ বডি পাৰ্টছৰ কাৰণে খুব বেছি জেন্টল ই আপোনাক কোনো প্ৰবলেম নিদিয়ে কোনো ধৰণৰ হাৰ্শ কেমিকেল নাই আৰু নেচাৰেল যিমান পাৰি ইনগ্ৰেডিয়েন্ট ইউজ কৰি এইটো বনোৱা হৈছে তাৰ পিছতে এইটো ইউজ কৰি আপুনি কিমান টাইমৰ ভিতৰত ৰিজাল্ট পাব আপুনি এইটো ইউজ কৰাৰ পিছত ইয়াত লিখা মতে আপুনি 4 weeks to 6 weeksৰ ভিতৰত মানে আপুনি নিয়াৰলি 1 এমাহৰ পৰা 1.5 মাহৰ ভিতৰত আপুনি ইয়াৰ ৰিজাল্টটো পাব আৰু এইটো দামটো মই যদি কওঁ এইটো দামটো হৈছে 750 মই যেতিয়া কিনিছিলো মই এইটো আই থিংক 2018 ত কিনিছিলো বাট এইটো তেতিয়ালৈকে জাস্ট নতুন আছিলে মাৰ্কেটত লঞ্চ হৈছিলে বাট আই থিংক এতিয়া ইয়াৰ দামটো কমিছে মই ইয়াৰ লিংকটো ডেসক্ৰিপচনত দি দিম আপোনালোকে যদি কোনোবাই পাৰচেজ কৰিব খোজে তেনেহলে আপোনালোকে ডেসক্ৰিপচন বক্সত যাব আৰু লিংকটো ক্লিক কৰিলে আপোনালোকে সাইটলৈকে যাব পাৰিব আৰু তাৰ পৰা আপোনালোকে ইচ্ছা কৰিলে ক্ৰয় কৰিব পাৰিব এতিয়া এইটো ইউজ কেনেকৈ কৰিব ইউজ কৰাৰ হেৰিটো হৈছে আপুনি যেতিয়া ৰাতিপুৱা গা ধুই আহিব গা ধুই অহাৰ পিছত আপুনি যিখিনি আপোনাৰ বডি পাৰ্টছৰ আপুনি এইটো ইউজ কৰিব বিচাৰে তাত আপুনি লগাই দিব গা ধুই আহিলে অহাৰ পিছত আপুনি আপোনাৰ আণ্ডাৰ আৰ্মছ হওক বা আপোনাৰ যদি কঁকালত সেনেকুৱা হৈছে খুব টাইটকৈ এনেকৈ কাপোৰ পিন্ধাৰ ফলত বা যিকোনো আণ্ডাৰ আৰ্মছ ডিঙিত যিকোনো অংশত আপুনি এইটো লগাই দিব লগাৰ পিছত আপুনি আপোনাৰ বডিক টাইম দিব 15 মিনিট বা 20 মিনিট যাতে ই এবজৰ্ব কৰি লয় আপোনাৰ বডিয়ে ইয়াক এবজৰ্ব কৰি লয় এইটো এটা সেৰাম হয় সেৰামৰ কাম হৈছে সদায় ই স্কিনৰ ভিতৰলৈকে যাব ভিতৰত গৈ সি যেতিয়া আপোনাৰ স্কিনে এবজৰ্ব কৰিব তাৰপিছত সি ভিতৰৰ পৰা আপোনাৰ স্কিনত কাম কৰিব বিউটি ক্ৰীমৰ দৰে সি ওপৰে কাম নকৰে এতিয়া এইটো 15 to 20 মিনিটলৈকে আপুনি থৈ দিলে তেতিয়ালৈকে আপুনি এনেকুৱা কাপোৰ পিন্ধিব যিটো কাপোৰ পিন্ধাৰ ফলত এইটো আপোনাৰ কাপোৰত লাগি নধৰে তেনেকুৱা কাপোৰ পিন্ধিব তাৰপিছত আপুনি নৰ্মেল আপুনি আপোনাৰ প্ৰত্যেকটো কাম কৰি যাব একো হেৰি নাই আৰু ইয়াক লগোৱাৰ পিছত ধুই দিব নালাগে ইয়াক তেনেকৈ ৰাখি দিব আপোনাৰ গোটেই বডিত হোল দিয়ে কাৰণে আৰু ৰাতিও আপুনি এইটো লগাব পাৰে যদি আপোনাৰ টাইম হয় এলাহ নালাগে নহলে আপুনি ৰাতিপুৱা এভৰিডে ইউজ কৰিব পাৰে তাৰ পিছতে এইটো দেখিবলৈকে কেনেকুৱা হয় ইয়াৰ ভিতৰখিনি এইটো হৈ যায় এনেকুৱা এইটো জেলৰ নিচিনা এনেকুৱাকে আপোনালোকে লগাই থৈ দিব লাগে তাৰপিছত আপোনালোকে বডি টাইম দিব লাগে যাতে ই এবজৰ্ব কৰি লয় এনেকুৱা ইয়াৰ এনেকুৱা কালাৰ নাই যে আপোনাৰ কাপোৰ লেতেৰা হৈ যাব বা কিবা হ'ব একো নাই জাস্ট মই কৈছোঁ যাতে আপোনাৰ স্কিনে প্ৰপাৰ ৱেত বস্তুটো এবজৰ্ব কৰি আপোনাক ভাল ৰিজাল্ট এটা দিব পাৰে সেইকাৰণে আপোনালোকে ট্ৰাই কৰিব যাতে এইটো লগোৱাৰ সময়ত এইটো আপোনাৰ স্কিনত এবজৰ্ব হয় কাপোৰত এবজৰ্ব নহয় এনেকৈ থৈ দিলে তাৰপিছত ধোৱাৰ কথা নাই সি এনেকৈ কাম কৰিব ইউজ কৰিলে নিশ্চয় গম পাব ইয়াৰ ৰিজাল্টটো যদিও ইয়াতে কৈছে এমাহৰ পৰা 1.5 মাহ আচলতে আপুনি নিয়াৰলি 20 ডেজ মানৰ ভিতৰতে ইয়াৰ ৰিজাল্টটো লাহে লাহে গম পাব ইউজ কৰাৰ পিছত আপুনি নিজেও চাগে এইটোৰ ওপৰত ৰিভিউ দিব আপুনিও পাৰিব সো মই ভাবিছোঁ আপোনালোকে এইটো ইউজ কৰি চাওক আৰু আপোনালোকৰ যিটো ইমান দিনে আপোনালোকে যিটো সমস্যা হৈ আছে আপোনালোকে অকণমান অশান্তিত ভুগি আছে তো এইটো ইউজ কৰি নিশ্চয় আপোনালোকে এই সমস্যাৰ পৰা সমাধান পাব সো ইউজ কৰি চাব আৰু মোক জনাব আপোনালোকে কেনেকুৱা পাইছে ইউজ কৰি আৰু যদি মোৰ কথা বিশ্বাস কৰিব অকণমান টান লাগিছে তেনেহ'লে আপোনালোকে ইউটিউবত গৈ এইটো নামটো চাৰ্চ কৰি চাব তাত আন ইউটিউবাৰ সকলৰো ৰিভিউ পাই যাব এইটোৰ ওপৰত তো আপোনালোকে তেতিয়া বিশ্বাস কৰিব ইজি হ'ব চাগে সো ইউজ কৰিব সুন্দৰ হৈ থাকক হাঁহি থাকক আৰু মোক এনেদৰে মৰম আশীৰ্বাদ দি থৈ যাব তো আজিলৈকে আহিছোঁ